Hi guys, welcome to our YouTube channel on the blog বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube channel on the blog লৈ বন্ধুসকল আজি একদম ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো আগৰ আগত আৰু এষাৰ কথা কৈছো আমাৰ YouTube channel on the blogৰ তৰফৰ পৰা আপোনালোকক সমূহ ৰাইজলৈ নতুন নৱবৰ্ষৰ ইহা ভৰা আন্তৰিক শুভেচ্ছা জনালো আশা কৰো 2022 চনটো সকলোৰে ভালে যাওক তাৰে কামনা কৰিছো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰক যে 22 চনত এইবোৰ কৰোনা এইবোৰ অমিক্ৰণ এইবোৰ নাহে আৰু যাতে সো আজিলে ভিডিঅ'টো চাওক এনজয় কৰক উপভোগ কৰক ভিডিঅ'টো হৈছে এটা ভোগালী বিহু আহি আছে ভোগালী বিহুৰ আপোনাৰ নৰাই ভেলাঘৰ বনাব লাগিব যেহেতু আহক দেবয়ে আমাৰ এয়া ভিন্দ আছে বাও আছে মই আছো ধুনীয়াকৈ নৰা কাটো কাটিলৈ পেলাই আপোনালোকে দেখিবলৈ পাব কি সুন্দৰকৈ মেজি ঘৰটো বনোৱা দেখিবলৈ পাব আৰু নৰা কেনেকৈ আনিলো ক'ত কাটিলো সেইখিনি সম্পূৰ্ণ দেখিবলৈ পাব চাওক বন্ধুসকল আপোনালোকে দেখিছে ভিডিঅ'টো বনোৱাত বহুত যথেষ্ট মেহনতো হৈছে আৰু কষ্ট হৈছে এতিয়ালৈকে যদি লাইক কৰা নাই প্লিজ লাইক এটা কৰি দিয়ক আৰু যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰকেই কাৰণ যথেষ্ট মেহনত হৈছে ভিডিঅ'টো বনোৱাৰ কাৰণে চ' কৰি দিয়ক আৰু নতুন বছৰ বুলি ছাবস্ক্ৰাইবটো কৰক না ছাবস্ক্ৰাইব কৰক আৰু ইনষ্টাগ্ৰামত লিংক দিয়া আছে গৈ পেলাই ফ'ল' কৰি দিয়ক থেংক ইউ বন্ধুসকল আপোনালোকে আৰু এটা কথা কওকচোন ভিডিঅ' কোৱালিটিটো কেনেকুৱা আহিছে মানে নতুন বৰ্ষ বুলি মোবাইল এটা ল'লোঁ নতুনকৈ এইটো আপোনালোকে চাওক দেখুৱাই দিছোঁ মোবাইলটো বন্ধুসকল মোবাইলটো হৈছে এইটো ৰেডমি নোট 10S আপোনালোকৰ চাওক মোবাইলটো দেখাত কিন্তু বেয়া নহয় মেড ইন ইণ্ডিয়াৰ হয় Xiaomi ব্ৰেণ্ডৰ আপোনাৰ 64 কোৱাড কেমেৰা হয় আপোনাৰ ডিছপ্লে পাব এমুলেট ডিছপ্লে ছুপাৰ এমুলেট ডিছপ্লে পাব আপোনাৰ ভিডিঅ' কোৱালিটিৰ কাৰণেও ভাল আৰু আপোনাৰ গেমিঙৰ কাৰণেও ভাল একচুৱেলি আপোনাৰ মোবাইলটো হৈছে গেমিঙৰ কাৰণে আহকচোন বন্ধুসকল ইয়াৰ ফিচাৰ্ছবিলাক চাই লওঁ বেক চাইডে কি আছে কি নাই বন্ধুসকল কেমেৰা হৈছে আপোনাৰ মেইন কেমেৰা হৈছে 64 কোৱাড কেমেৰা ডিছপ্লে হৈছে আপোনাৰ এয়া ফ'কাছ ফুল HD প্লাছ ডিছপ্লে পাব এমুলেট ডট ডিছপ্লে পাব কৰ্নিং গৰিলা গ্লাছ পাব লগতে প্ৰচেছৰ কথা ক'বলৈ গ'লে বন্ধুসকল আপোনালোকে ইয়াত পাব মিডিয়াটেক হিলিঅ G95 হাইপাৰ ইঞ্জিন গেমিং টেকন'লজি হ'ব বঢ়িয়া মানে আপোনালোকৰ সেই গেমিং পাৰফৰ্মেঞ্চ বহুত মানে ধুনীয়া পাব বেটেৰীৰ কথা ক'বলৈ গ'লে আপোনালোকৰ বেটেৰী পাব 5000 বেটেৰী এমএইচ তাৰপৰা 33 ৱাট ফাষ্ট চাৰ্জ ছুপাৰ ফাষ্ট চাৰ্জাৰ পাব কোমল কৈ বাহৰে লেকেছি নেৰিবা লাগি থাকা সোনকালে আদায় কৰিব লাগে দেই তাৰপিছত টেঙা খাব লাগে চাহ খাব লাগে ধেৰ খাব আৰু বেলি ডিপুটো হৈছে সোনকালে মাৰা আৰু এইফালে আৰু এজনে লাগি আছে মই এনেই পাল মাৰি আছোঁ এইজন ভালকৈ লাগা দেই বন্ধুসকল আমাৰ প্ৰায় এঘণ্টা টাইম লাগিলে এইখিনি কাটোতে চাই লওক এঘণ্টা লাগিলে প্ৰায় কাটা আৰু অলপ বাকী আছেগৈ এইফালে মই দেখুৱাইছোঁ এইফালে কাটি আছেগৈ আৰু অলপ বাকী আছে টেঙা মচুৰ টেঙা
এতিয়া বন্ধুসকল আমি চেপি দিওঁ নেকি মৌচুমী চেপি দিয়া চেপিলে ভাল হ'ব আৰু ৰস ওলাব বন্ধুসকল প্ৰায় মই পথাৰবিলাকত এইটো সুবিধা নেদেখোঁ কিন্তু এইটো চাইডে যোৰহাটৰ এইটো চাইডে এইটো সুবিধা আছে পানীৰ প্ৰব্লেম নাই খেতিৰ ছিজনত পানী বৰষুণ নিদিলেও ইয়াৰ পৰা ছাপ্লাই হৈ যায় কিন্তু জলসিঞ্চন বিভাগে বহুত সুবিধা কৰি দিছে খেতিয়কসকলৰ বাবে ভাল লাগিছে কিন্তু বৰ্তমান পানী বহুত দিন দিয়া নাই তো ট্ৰাই কৰি আছে সকলো ঠিকে আছে নে নাই সেয়া পানী ধুনীয়াকৈ ওলাই গৈছে মানে এইখিনি খেতিও ভাল হয় সেইটো কাৰণে পানীৰ প্ৰব্লেম নাই কাৰণে ওখ ওখ নৰাবিলাক হয় কাৰণে ইয়াৰ পৰাই প্ৰায় আমি ঘৰৰ পৰাও কিছু দূৰত আহিছোঁ নৰা কাটিবলৈ তো লগতে চাহ গৰম পকৰি পথাৰৰ মাজত ধুনীয়া এটা আমেজ বহুতেতো নাপায় গাঁৱৰ সকলোৱে পায় টাউনত থকা সকলে বহুত মিছ কৰে এইবিলাক পৰিৱেশ তো আমাৰ বহুত ধুনীয়াকৈ জুতি লৈ আছোঁ 4-5 ঘণ্টা যুঁজি আমি তিনিজনে নৰা কাটি শেষ কৰিলোঁ 25টামান ওলালগৈ আৰু দেই বহুত কষ্ট কৰি হেৰি কৰিলোঁ তো মেজি ঘৰতো ভিডিঅ' আপোনালোকে পাব জল্দি পাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো কষ্টটো বহুতেই হ'ল বাৰু